নমস্কাৰ বন্ধু বান্ধৱ আই মাতৃসকল মোৰ মানে নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মোক চিনি নাপাব, মোৰ পৰিচয় বিমল, বিলপাৰৰ বিখ্যাত বিস্কুট বেপাৰী। আৰু মই এতিয়া বিস্কুট আনিব যাই আছোঁ। আৰু মোৰ ভিডিঅ'ত আপোনালোকে বিস্কুটে দেখা পাব, মানে বিস্কুট দিবা যোৱা কিবা কৰা। আজি মানে প্ৰথম ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব। ভিডিঅ'টো যদি চাই ভাল পায় ছাবস্ক্ৰাইবটো কৰি থ'ব। আৰু এতিয়া মই আহি পালোঁ মাল নিয়া জেগাত, য'ৰ পৰাই মই মাল লৈ যাম দোকানে দোকানে দি। এতিয়া মানে মাল চাল লৈ কিনে আছোঁ, আহি কিনে দোকানত মালগিলা দি আছোঁ। এতিয়া বহুতকেইখন দোকানত মাল দিয়া হোৱাৰ পিছত এখন দোকানত আহি পাইছোঁ। বাইদেউৰ দোকানখনত মাল চাল দিলোঁ, ফালে মোৰ মাল আছে চাব। আৰু এফালে দেখা পাইছে মোৰ গাড়ীত মাল পূৰা ফুল লোড হৈ আছে। আৰু মানে মোৰো ইমান ব্লগ শ্লগ কৰা অভিজ্ঞতা নাই, সেইকাৰণে মানে কথাগিলা কোৱাত অলপমান ঠকবক লাগছে। আপোনালোকে ইগন'ৰ কৰি তথাপি চাই থাকক ভিডিঅ'টো। আৰু এনেকৈ মানে দিনটো আখানৰ পিছত আখানৰ পিছত আখান দোকানে দোকানে মাল দিয়ে আছোঁ। আৰু দি মোটামুটি শেষ হ'ব। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে শেষ কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰখিনি কৰি থ'ব।